কমল দা কি যাই আছো আমি ভাত খাবলৈ চিলনি গৈ আছো চিলনি মানে কি ঝৰ্ণা ঝৰ্ণা আৰু আমাৰ লগত আছে এইজনতো আমাৰ একেদিন দেখি আছে ডিফুত নমস্কাৰ মেইন আমি এখন হোটেলত সোমালোঁ হোটেলত লগ পাওঁতে আমাৰ গুৱাহাটীৰ মানুহ কেইজনমান লগ পালোঁ তাহাঁতে মানে গান বজাই আছিল আমি মানে সুধিলোঁ গানটো ভাল লাগছে আৰু ভাল লগা বুলি ক'ৰ লগে লগে তেখেতক সুধিলোঁ মানে ক'ৰ পৰা আহিছে তেখেতসকলে কৈছে মানে গুৱাহাটীৰ পৰা আহিছে ইয়াত ফুটি আৰু মানে গুৱাহাটীৰ পৰা আহিছে আৰু এইয়া তেখেতৰ মানে মই যাই আছোঁ মই আপোনাক কেনেকৈ উঠিম ল'বচোন মোবাইলটো লওক আপোনালোকে এইছা চ' এখেতসকল গুৱাহাটীৰ পৰা আহিছে আপোনাৰ দাদা কি নাম কওক আপোনাৰ নাম কি বছ মোৰ নাম মণিলাল সিং আপোনালোকে এতিয়া ক'ত যাব দাদা দেওপুৰ যাম আপোনালোকৰ কাৰণে কাম কৰি আছে অসমৰ কাৰণে কাম কৰি আছে নৰ্থ ইষ্টৰ কাৰণে চাউল তাউল আহে ন দালি চালি সেই ইহঁতে কষ্ট কৰাৰ কাৰণেহে আমি বস্তুটো খাব পাওঁ আমি আহি পালোঁ আৰু এই বেনাৰখন এইখনেই হৈছে টুৰিজিম পাৰ্ক আমি যাম এইটো ৰাস্তা দি যায় এইটো ৰাস্তা দি যাম আমি লগ পাম তাতে ধুনীয়া ধুনীয়া চব দেখাম আৰু ধুনীয়া কথা আলোচনা কৰিম আৰু নে কি দিয়ক আৰু এইখনেই হৈছে গেট আৰু এইখন গেটেলৈ সোমাই যাব লাগিব তাৰপাছত প্ৰাকৃতিক পৰিৱেশ ধুনীয়া দেখা পাব বলক কি ধুনীয়া পৰিৱেশ এইটো জেগাটো আপোনাৰ দাদা কওকচোন অলপ বিষয়ে কওক কমল দা হয় আমাৰ এখেত মানে ইয়াতে ইয়াৰে লোকেল হয় মানে এখেতে ক'ব এনেই চিলনি বুলি কয় ইয়াত সাধাৰণতে এনেই কাৰ্বি নামতো আছে বেলেগ ইয়াত এইখন গোটেই এইটো এটা আপোনাৰ নিজৰা বহুত ডাঙৰ নিজৰা এই নিজৰাটোৰ পৰাই যমুনা নৈখনৰ উৎপত্তি হৈছে নেচাৰেল ভিউ আপোনালোকক দেখাম চাবলৈ সাজু হওক 1 2 3 হয় মই নকওঁ এতিয়া কমল দাই ক'ব তাৰপিছত আপোনালোকক যদি ভাষণ দিয়ক কমল দা আহকচোন ইয়াতে থাকে জুবিন দা আহিলে ইয়াতে থাকে আমাৰ কমল দাৰ বিষয়ে ক'ব যিটো বিষয় মই নাজানো ইমান নাই তেখেতে যেতিয়া দিশত ফুটবল খেলিবলৈ আহিছিলে আৰু তেখেতে এই এৰিয়াটোতে আমি ৰেডিমেড দেখাব তলৰ পৰিৱেশ সেইটো আপোনালোকক ড্ৰোন শ্বটেলে দেখাম বাৰু এই পৰিৱেশত থাকি তেখেতে খুব ভাল পাইছিলে আৰু ইয়াতে চৌকা আছিলে আমাৰ এইটো ট্ৰেডিশ্যনেল চৌকা আছিলে ইয়াতে গাহৰি মাংসৰ পৰা আদি কৰি চব বস্তু ৰেডি কৰি ৰখা হৈছিল আৰু ইয়াতে সময় কটাইছিলে ভাল পাইছিলে তেখেতে আৰু তেখেতে এজন এনেও খাদ্যৰসিক প্লাছ সেইটো বাকীখিনিতো ক'বই নালাগে নহয় জানো চ' জুবিন দাই আহিলে মানে ইয়াত থাকে হা কিন্তু ইয়াতে মানে এচি ৰুম আছে কিন্তু এচি ৰুমো নাথাকে কিন্তু নেচাৰেল মানে থাকি জেগাত থাকি মানে ভাল পায় জুবিন দাই তাৰ বিষয়ে আপোনালোকক অকণমান ক'লোঁ আৰু মানে হয়নে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু শেষলৈ আৰু নতুন ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম